NSPCৰ বতৰ একেবাৰে বেয়া, পুৰা বৰষুণ দি আছে একেৰাহে। কালি গোটেই ৰাতিটো বৰষুণ দিছে আৰু আজিও বৰষুণ দি আছে আৰু জীয়াদলৰ পানী বুলি ওলাইছে আৰু সোৱণশিৰিৰ পানী পুৰা বাঢ়িবলৈ ধৰিছে, গোটেই গোলা পানী আহি আছে। আৰু এনেকৈ কালি নেটত চোৱা মতে এইটো মাহ গোটেই বৰষুণেই দি থাকিব। আৰু বিশেষ এইকেইদিন আপোনালোকে মন কৰিছে নাই নাজানো, মানে এই যে আমাৰ অসমীয়া মানুহবিলাকে বিতৰ্ক মানে কৰি ইমান ভাল পায়। মানে অসমত প্ৰতিটো সময়তে কোনোবা এটা বিষয় মানে বিতৰ্কত থাকে। আৰু এইকেইদিনটো জুবিন, পাপন, দীপলিনা আৰু উজনি, নামনি বিহু ইত্যাদি ইমান মানে বিষয় লৈ মানুহবিলাকে তৰ্ক বিতৰ্ক কৰি আছে সামাজিক মাধ্যমত। মানে অসমীয়া মানুহবিলাকে সঁচাকৈ দেই তৰ্ক বিতৰ্ক কৰি খুব ভাল পায়। ইমানেই মানে প্ৰিয় মানে তৰ্ক বিতৰ্ক। আমি যদি এইবিলাক বিষয়ৰ উপৰিও এই জুবিন, পাপন দা, দীপলিনা, উজনি, নামনি বিহু ইত্যাদি এইবিলাক সাধাৰণ, এইবিলাক মানে আলোচনা কৰা বিষয় নহয়। আৰু আমাৰ কাৰণে মানে আৰু বিভিন্ন বিষয় আছে আলোচনা কৰিবৰ কাৰণে। এতিয়া মূল্যবৃদ্ধি কিমান হৈছে সেইবিলাকৰ বিষয়ে আলোচনা কৰিব লাগে। APSC এক্সাম, UPSC এক্সাম ইত্যাদিবিলাকৰ কাৰণে আমাৰ মানুহবিলাকে আলোচনা কৰিব লাগে। এনে কিছুমান বিষয় আছে, আমাৰ অসমখন কেনেধৰণে উন্নতি কৰিব পৰা যায়, আমাৰ নিবনুৱা সমস্যা কেনেধৰণে সমাধান কৰিব পৰা যায়, এইবিলাক সমস্যাৰ বিষয়ে আমি আলোচনা কৰিব লাগে। আৰু আমি এইবিলাকৰ বিষয়ে মানে কথা নাপাতি আমি সেই অৰ্থৰ নাইকিয়া মানে জুবিন দাই ক'ত কি কৰিছে, পাপনৰ কি, দীপলিনাই ক'ত কেনেকুৱা গান গাইছে, এইবিলাক মানে অৰ্থ নাইকিয়া কথা আমি আলোচনা কৰি ভাল পাওঁ। আচলতে যিবিলাক বিষয়ে আমি প্ৰকৃতাৰ্থত আলোচনা কৰিব লাগে সেইবিলাক কথা আমি আলোচনা কেতিয়াও নকৰোঁ। জুবিন দাক মানে বহুতে এইকেইদিন আলোচনা নহয় বিতৰ্ক কৰি থকা দেখা পোৱা গৈছে। জুবিন দা সদায় জুবিন দা, আপুনি মই জুবিন দাৰ বিষয়ে নকলেও, পাপনৰ বিষয়ে নকলেও তেওঁলোকৰ স্থানত সদায় থাকিবই। গতিকে আপুনি মই এনেই লিখি কিনো পাম। গতিকে সেইবিলাক কথা আমি আলোচনা নকৰি আমাৰ আলোচনাৰ বিষয় আৰু বহুত আছে। গতিকে সেইবোৰ ভাল ভাল আলোচনাৰ বিষয়বিলাকৰ ওপৰত আমি কথা পাতিলে ভাল হয়। তেতিয়া মানে আমাৰ অসমখন উন্নতি হ'ব আৰু আমি জয় আই অসম বুলি কৈও ভাল লাগিব। এনেই জয় আই অসম বুলি কৈ আমি যিবিলাক মূল বিষয়, অসমৰ যিবিলাক মূল সমস্যা, সেইবিলাক মূল সমস্যাৰ বিষয়ে যদি কথা নাপাতে, এনেই বেবেৰি বাং কিছুমান বিষয় আমি আলোচনা কৰি থাকিলে বা এনেকৈ নহ'ব। গতিকে ভাল ভাল বিষয়বিলাকৰ ওপৰত আমি কথা পাতিব লাগিব, আলোচনা কৰিব লাগিব। সকলো যুৱ প্ৰজন্মই সেইবিলাকক ওপৰত দৃষ্টিগোচৰ ৰাখিব লাগিব। এনেই মানে যিটি কথাত মানে সামাজিক মাধ্যমত লিখি বা আগভাগ লৈ লাভ নাই। আৰু জুবিন দাৰ বিষয়ে জুবিন দাক এইকেইদিন বহুতে কিবা কিবি কৰি আছে। আৰু জুবিন দাক যিবিলাকে জানে সিহঁতে ভালকৈ জানে জুবিন দাৰ কৰ্মৰ বিষয়ে। গতিকে জুবিন দাই বিভিন্ন কাম কৰি আছে। গতিকে তেওঁক ভাল পোৱা মানুহো বহুত। গতিকে সেইবিলাক কথা আমি পাতি লাভ নাই, আমি সৰু মানুহ। গতিকে আমাৰো পাতিবলগীয়া কিছুমান সমস্যা আছে, আমাৰ নিবনুৱা সমস্যা। এতিয়া এইকেইদিন আপোনাৰ যিমান জুবিন দাৰ বা পাপনৰ বিষয়ে বা দীপলিনাৰ বিষয়ে যিমানবিলাক মানে কথা মানুহবিলাকে আলোচনা কৰি আছে, তাতকৈ যে এনে কিছুমান কথা মানে আছে, আমি এইকেইদিন দেখিছোঁ আমাৰ যি ডিৰেক্ট মানে জইনিং অসমৰ যিটো মানে সংস্থাপনৰ এটা পদ দিছে, 26,000 কিমানটা পদ, তাত যিটো মানে আপোনাৰ প্ৰথমতে আমি যিটো ফিজ দিব লাগে আবেদন কৰোঁতে, সেইবিলাক কথা পাতিব লাগে। আমি যিহেতু সকলোৱে দিব নোৱাৰে, আৰু সেই নিবনুৱা মানুহবিলাকে এটা চাকৰিৰ কাৰণে 3 বা 4 বাৰ এপ্লাই কৰোঁতে মানে 3টাত 250 ভালেকৈ টকা যায়। গতিকে ইমানবিলাক পইচা ক'ত পাওঁ আমি? এইবিলাকৰ বিষয়ে সকলোৱে মাত মাতিব লাগে। গতিকে কিন্তু সকলোৱে নিমাত হৈ থকা 2-এজনে কোৱা দেখিছোঁ, কিন্তু সকলোৱে মাত মাতিব লাগে। গতিকে এইবিলাক মানে এপ্লিকেশ্যন ফিজ ফ্ৰী হ'ব লাগে। কাৰণ এইবোৰৰ পৰা বহুত চৰকাৰেও বহুত পইচা লয় আৰু বহুতে মানে পইচাৰ অভাৱত থাকে। গতিকে তেওঁলোকে পইচাৰ অভাৱৰ কাৰণে চাকৰিটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰে, আৰু এপ্লাই কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকে পাছলৈ মানে থাকি গুচি যায়। তেওঁলোক মানে পঢ়া শুনাত ভাল হ'লেও যদিও সঠিক সময়ত মানে যিটো সময়ত মানে আবেদন কৰিব লাগিছিলে, যিহেতু লাষ্ট ডেট থাকে চাকৰি এটা এপ্লাই কৰিবৰ কাৰণে, সেই লাষ্ট ডেটলৈকে কিছুমানৰ পইচাৰ অভাৱ হ'ব পাৰে। গতিকে সেই অভাৱৰ কাৰণে তেওঁলোকে পিছত পঢ়াত ভাল হ'লেও চাকৰিটো নাপায়গৈ। গতিকে এইবোৰ আঁতৰাব লাগে। এইটো ছিষ্টেমটোৱে বেয়া, আমাৰ এই ছিষ্টেমটোৱে বেয়া। গতিকে এই ছিষ্টেমবোৰৰ বিষয়ে আমি সকলোৱে মাত মাতিব লাগে, কিন্তু আমি বা আমাৰ মানুহবোৰে এইবোৰ বিষয়ৰ ওপৰত মাত মতা দেখা পোৱা নাযায়। গতিকে এইবোৰহে মূল সমস্যা। এই মূল সমস্যাবোৰৰ বিষয়ে আমি কথা পাতিব লাগে, আলোচনা কৰিব লাগে। কিন্তু আমি এইবোৰ কথা আলোচনা নকৰি আমি কি কথা পাতোঁ? জুবিন দাৰ বিষয়ে
পাপন দাৰ বিষয়ে, দীপ লেনাই ক'ত কি গাইছে ইত্যাদি বিষয়বোৰৰ ওপৰতহে আমি মানে আলোচনা কৰি ভাল পাওঁ। গতিকে কিছুমান কথা ভাবিবৰ হ'ল, আমাৰ কি হ'ল আজিকালি ইমানেই নিবনুৱা সমস্যা বৃদ্ধি পাইছে। গতিকে এইবোৰক আমি কেনেধৰণে আমি সমাধান কৰিব পৰা যায়, এই বিষয়বিলাক আলোচনা কৰিব লাগে। আৰু আপোনালোকে ভাবিব কথাবিলাক। আৰু সেয়াই, মই বিশেষ আজি নকওঁ, এই কথাকেইটা ক'ম বুলি আজি ভিডিঅ'টো বনালোঁ। বাই বাই, নতুন ভিডিঅ' এটাত আপোনালোক